নমস্কাৰ, মোৰ নাম বিশ্বকুমাৰ ৰয়। মই শান্তিপুৰ প্ৰাইমাৰী BPFৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী। যিটো আপুনি সৰ্বপ্ৰথমে মই সকলোকে নমস্কাৰ আৰু হোলীৰ শুভেচ্ছা যাচিছোঁ। আপোনালোকে যে কুৱেশ্যন কৰিলে আগন্তুক নিৰ্বাচনক BPFক কিয় ভোট দিব লাগে, সেইটোৰ বিষয়ে মই অলপ আপোনালোকক বহলাই ক'ব ওলাইছোঁ। বৰ্তমান দিনৰ পৰিস্থিতি যিটো আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত UPPL চৰকাৰ চলি আছে, চলাত আমাৰ জাতি হিচাপে ৰাজবংশী, আদিবাসী, গোৰ্খা বা বড়ো যিমানখিনি আমি BTC এলেকাত বসবাস কৰি আছোঁ, এইখিনি আমাৰ বহুত অস্থায়ীহীন হৈ আছোঁ। কাৰণ প্ৰমোদ বড়োৱে যেনেকা আমাৰ মাটিৰ অধিকাৰ ডেভেলপমেণ্টৰ বহুত পিছ পৰি, যেনেকৈ কণ্ট্ৰেক্টাৰবিলাকৰ বিল আজিলৈকে সিহঁতে মোকলাই দিয়া নাই, সেইটো ক্ষেত্ৰত আমি কেতিয়াও UPPL দলক ভোট দিব নোৱাৰোঁ। কাৰণ যিটো আমাৰ আগৰে পৰা 2003 পৰা যিটো BPF ৰাজনৈতিক দল গঠন হৈছে, সেই দিনৰ পৰাই আমাৰ অঞ্চলত যিমান ডেভেলপমেণ্ট, ৰাস্তা ঘাট, দং বান ইত্যাদি ধৰণৰ উন্নতিৰ মুখ আমাৰ BTD অঞ্চলত দেখিবলৈ পাইছোঁ। সেই কথা চিন্তা কৰি আমি বৰ্তমান দিনত আগন্তুক যিটো হ'বলগীয়া নিৰ্বাচন 31 নং চিৰাং দুৱাৰৰ এই বহুমূলীয়া ভোটটো যিমানখিনি আমাৰ উত্তৰ চিডলি অঞ্চলৰ যিমানখিনি জাতি ধৰ্ম নিৰ্বিশেষে আমি চন্দন ছাৰক বিপুল ভোটত জয়যুক্ত কৰিম বুলি আমি দৃঢ় বিশ্বাস আৰু কৰিমেই। আৰু সেইটোতো আমি ক'ব নালাগে, ৰাইজে গম পাব কোনে ক'ত কি দেখা নাই। এই প্ৰমোদ বড়ো চৰকাৰে যিটো UPPL চৰকাৰে সিহঁতে সম্পূৰ্ণ বিৰোধী কটা কাটি আমাৰ BPF দলৰ পৰা সিহঁতে আমাৰ কৰ্মীক সিহঁতে লৈ আছে। কিন্তু যিমানখিনি আমাৰ পৰা লৈছে সিহঁতে একদিন আমাৰ পক্ষতে আহিব। এই ইলেকশ্যন যোৱাৰ পিছতে যেতিয়া আমাৰ মহাজোঁট যিটো আমাৰ কংগ্ৰেছ, BPF যিমানখিনি মহাজোঁট UDF যিমানখিনি আছে, গোটেইখিনি আমাৰ অসমত লাৰ্জেষ্ট নাম্বাৰ হিচাপে আমাৰ মেজিক নাম্বাৰ চৰকাৰ গঠন কৰিব। সেই চৰকাৰ গঠন হোৱাত সিহঁতে এই যিমানখিনি আমাৰ পৰা গৈছে সিহঁতেও আমাৰ BPF-মুখী হ'ব। কাৰণ সিহঁতে কোনো কাম হোৱা নাই বুলি কৈ আছে, কিন্তু সিহঁতৰ চকু অন্ধ নেকি? যিটো আমাৰ এই বৰ্তমান আমাৰ শান্তিপুৰ অঞ্চলত কথা উন্নতিৰ কথা কওঁ, আপোনালোকে জানে আগত শান্তিপুৰৰ পৰা চামুদিছা নাকেদৰা যাওঁতে কিমান অসুবিধা আছিল আৰু তন্তগতৰ পৰা চিমলা বাগান যাওঁতে কিমান অসুবিধা আছিল, সেইটো সম্পূৰ্ণ হৈছে। আৰু ৰাস্তা ঘাট, স্কুল বিল্ডিং, বজাৰৰ পাকা আলিবাট সম্পূৰ্ণ আমাৰ উন্নতিৰ মুখ দেখিবলৈ পাইছোঁ। আৰু আগন্তুক দিনত যিটো BPF চৰকাৰ, সেই চৰকাৰ আহিলে আৰু উন্নতি হ'ব বুলি দৃঢ় বিশ্বাস আছে। যিটো আমাৰ এই যে পৰিৱৰ্তন চৰকাৰ বুলি যি গঠন হ'ল, সেই গঠন আজি 3 মাহ ধৰি চলি আছে। 3 মাহত আমাক কি পাইছোঁ? এটা ৰাস্তা ঘাট হৈছে না এনৰেগাৰ কাম হৈছে না কি হৈছে, এইটো দেখি পেলাই আমি পৰিৱৰ্তনৰ মুখ দেখা নাই। আমাক উন্নতিৰ মুখ লাগে। উন্নতিৰ মুখ হ'ব লাগিলে আমাৰ BPF চৰকাৰেহে উন্নতি কৰিব লাগে। সেই বুলি আমি BPF চৰকাৰক, BPF পাৰ্টিক ভোট দিব লাগে বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু বৰ্তমান দিনত আমাৰ যিমান ৰাজবংশীৰ বিষয়ে, আদিবাসীৰ বিষয়ে BPF চৰকাৰে যিটো BJP চৰকাৰে আমাক তুলাধনা দি আছে, সেই বিষয়ে যিটো BJP আৰু UPPLৰ মিত্ৰজোঁট চৰকাৰ হৈ আমাৰ 31 নং চিৰাং সমষ্টিত কেণ্ডিডেট দিছে, সেই আমি BPF হিচাপে সিহঁতক একবাৰে লাৰ্জেষ্ট কম সংখ্যক ভোটত আমি যিমান আমাৰ চন্দন ছাৰক বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু বৰ্তমান দিনত আমি এই আমাৰ 31 নং চিডলি সমষ্টিত আমি গাঁৱে ভূঞে সোমাই আমি এৱাৰনেছ প্ৰগ্ৰেম কৰি আমাৰ মানুহখিনি যিমান আছে সিমান BPF-মুখী হোৱাৰ কাৰণে আমি দিনে ৰাতি কাম কৰি আছোঁ। আমাৰ বিশ্বাস আছে যিমানখিনি আমাৰ BPF ৱৰ্কাৰ আছে, সেইখিনি BPF ৱৰ্কাৰ আমাক BPF-কে ভোট দিব। তাৰ আজি
উপস্থিত হৈছে আমাৰ অকণমান মানুহে আমাৰ শান্তিপুৰ প্ৰাইমাৰীৰ মিটিঙত উপস্থিত হৈছে এইটো কোনো এফেক্ট নহয় আমাৰ সেই যিসকল ব্যক্তিয়ে কণ্ট্ৰেক্টাৰ আছিল সেইসকল ব্যক্তিয়ে নিজৰ স্বাৰ্থত পূৰণ কৰাৰ কাৰণে বিলৰ কাৰণে সিহঁতে গৈছে যিটো আমাৰ BPF কংগ্ৰেছ মিত্ৰজোঁট চৰকাৰ আহিব পিছত সিহঁতে ইউ পি পলৰ পৰা BPF যোগদান কৰিব বুলি আমি আশা আছে 31 नং सिडली समष्टियाव चन्दन सारा देरहानाया रोखा खारन थांनाय बिटिसि इलेक्शनाव ओरैबायदि माखासे जोंनि साधारन रायजो राजाफ्रा परिबर्तनखौ नोजोर होनानै परिबर्तनखौ सोलायमारगोन बा परिबर्तन जामारगोन नामा साननानै गोबांथार माखासे गामि बिथोरनि रायजो राजाफ्रा इउपिपिएलनो भटखौ होदोंमोन दा भट होनाय हिसाबै जे बे जोंनि चिरां सिडली नैबे जोंनि समष्टियाव 14 नं चिरां समष्टियाव फेरेंगा देरहासार जानानै जेरै डिप्युटि चिफ खाम्बा बरगयारी सारा जेननो गोनां जादों दा बेखौ बुजिनानै जेरैबायदि परिबर्तन लुबैनानै भट होदोंमोन माखासे इउपिपिएलनि सापर्टारफ्रा दिनै माखासे परिबर्तनखौ नुहुराखै खारन परिबर्तननि बिनिमयाव बिथांमोना जे माखासे स्किम गोबांथार माखासे सेंसन मावनो थांनायाव बिथांमोना पार्सेन्ट होनानैसो माखासे सेंसनफोरखौ जाय पार्सेन्ट होयो बिथांमोनासो होनाय जादों दा बेनिखायनो माखासे रायजो राजाया जेरैबायदि लुबैदोंमोन बेबायदि जायाखै दा बेनिखायनो फैबाय थानाय 6 तारिखआव जे जानो गोनां बिधानसभा बिसायख'थि बिथांमोना माखासे गोबांथार जेरैबायदि परिबर्तनखौ लुबैनानै बेखौ होयियाव दिनै माखासे रायजो राजाफ्रा बुजिनानै फैगौ बिधानसभा बिसायख'थियाव माखासे इउपिपिएलनि सापर्टारफोर दुखु मोननानै दिनै चन्दन सारनो होनो थाखाय राजि दा बे हिसाबै जों देरहागोन होननानै जों बेखौ मिजिंथिनो हायो बे जेबो इफेक्ट जाया खारन महाजोट होननाय लोगो बाहाय 10-12 जननि गोबाव खोथा फैया महाजोट होननाय लोगो बाहाय थावजेन्डनिसो माखासे हिसाब निकास फैयो दा दिनै जाय दिनै जोंनि सान्तिपुर प्राइमारिनिफ्राय माखासे इउपिपिएलनि लिडार बा दैदेनगिरिफ्रा प्रलोभन देखायफ्लानानै माबा मोनसे मुवा होगोन माबा मोनसे साख्रि होगोन स्किम होगोन बायदिसिना थाखा फैसा होगोन होननानै जोंनि माखासे BPF वार्कारफोरखौ बुरखायनानै लांदों आरो बिथांमोना माखासे मोनगोन साननानै दिनै थांदोंमोन नाथाय जायफोर थांनाय बिथांमोना माखासे भुल मोनहैदों दा दिनै जायफोर बिथांमोना मोनगोन होननानै थांदोंमोन बिथांमोना दिनै बुजिनानै जोंनिथिं माखासे फैफिननो जोंजों कन्टेक्ट लागासिनो दङ दा नंखायनो बाहाय खुनु जोंनि सान्तिपुर प्राइमारि BPF बा जोंनि BPFआ खुनु बाहाय इफेक्ट जाया दा दिनै महाजोट होननाय लोगो बाहाय गोबांथार बिदिनो मोनबा दिनै BPF CPI CPM आरो CPIL आरो कंग्रेस आरो UIDF बाहाय जों जयेन्टलि देग्लायनि इलेक्शनखौ गेलेगोन दा बे हिसाबै बाहाय सान्तिपुर प्राइमारिनिफ्रायल' सोरबा दालालगिरि बा थाखा फैसानि लबिया साब्रै साबा थांनाया बाहाय खुनु इफेक्ट जाया सारा जोंनि चिरां डिस्ट्रिक्टआव जोंहा साबा MCLA दङ दा साबा MCLAनि गेजेराव जोंनि 14 नाम्बार चिरां दुवाराल' जेनदों बाखिखिनि गासिबो थिगैनो दं दा नंखायनो जोंनि बे चिरां समष्टियाव जेननाया बाहाय खुनु इफेक्ट जाया